Hi everyone and welcome to Bunus blog. প্ৰথমে মই আপোনালোকক মোৰ ইনষ্টিটিউটৰ বিষয়ে ক'ম ক'ত মই পঢ়ি আছোঁ ক'ত আছোঁ মই এতিয়া ইন প্ৰেজেন্ট আৰু starting with the natural view of my institute চলো মই আপোনালোকক মোৰ ইনষ্টিটিউট ধুনীয়াভাৱে দেখাই চাম কিছুমান সুন্দৰ পিকৰ সৈতে মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে মোক চাই আছে মই প্ৰেজেন্টেশ্যন দিছোঁ ক্লাছমেট সৈতে মই ফটো লৈছোঁ আৰু বাকিবোৰ আপোনালোকে গোটেই ভিডিঅ'টো চাই আছে এইটো মোৰ ক্লাছ হয় আৰু আপোনালোকে দেখিছে ষ্টুডেণ্ট বেছি নাই লাহে লাহে ষ্টুডেণ্টবোৰ আহি আছে আৰু আমি সোনকালে আহিলোঁ সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ সেইটো আপোনালোকক আজি দেখাম আজি ৰ'দ দিছে ঘপককৈ বৰষুণ দিব ঘপককৈ ৰ'দ দিব इधर ये तो आ रहा है हाय हाय दिखता है आज चलो तो फिर সো ফাইনেলি কলেজ আহি পালোঁ এইটো দেখিছে আমাৰ সাৰ্বদয়া নাৰ্ছিং ইনষ্টিটিউট আৰু এইটো কি আছে নটিছ চৰি এডমিশ্যন অ'পেন হৈ আছে কোনোবা যদি পঢ়িবলৈ ইচ্ছা কৰে তেন ক'ব পাৰে এইটো আমাৰ এণ্ট্ৰেঞ্চ হয় চ' বলক লাহে লাহে আপোনালোকক সকলোবোৰ দেখাই যাম এইটো ইয়াত টাৰ্টেলবোৰ আছে আমাৰ কিউটি টাৰ্টেল ইয়াত ৰৈ আছে আৰু দেখিবলৈ পোৱা নাই চাগে ইয়াত এটা টাৰ্টেল বহি আছে এইটো আমাৰ পাছ है हम लोग का वीडियो फोटो আমাৰ কিং টাৰ্টেল তাতে বহি থাকে हाय हाय क्यूट टर्टल इधर आओ इधर वो अपने पार्टनर के पास जा रहा है मट्टी से फोटो में সো বলক আৰু এইফালে দেখিছে এইটো চাইডে পাৰ্কিং এৰিয়া হয় আৰু ইয়াতে সব পাৰ্কিং কৰে আৰু আমি এইটো চাইডেদি যাওঁ ফ্ৰণ্টৰ চাইডেদি সোমাব পাৰি কিন্তু আমি এইটো চাইডে যোৱা হেবিটেড যে সেইকাৰণে আৰু যোনফালে গৈ থাকোঁ সেইফালেদিয়ে যাবলৈ মন যাব অবভিয়াছলি চ' এইফালেদি যাওঁ আমাৰ ক্লাছৰুমটো এইফালেদিও পায় ফ্ৰণ্ট চাইডেদিও আহিব পাৰি বাট এইফালেদি আমি গৈছোঁ বলক এইটো চাইডে ষ্টেপ দি উঠি আৰু লাহেকৈ আমাৰ ক্লাছৰুমটো পাম ক্লাছৰুমটো নোপোৱা আগতে অফিচবোৰ আছে অফিচবোৰ দেখাই যাম বাৰু ইমানটোতো দেখাব নোৱাৰোঁ এইটো আমাৰ জব প্লেচমেণ্ট হয় ইয়াত কৰাৰ পাছত জব প্লেচমেণ্টো দিয়ে যদি কাৰোবাৰ ইচ্ছা তেতিয়া ইয়াৰ পৰা জব প্লেচমেণ্ট ল'ব পাৰে বা নিজৰ ইচ্ছা আৰু য'ত কৰিবলৈ মন যায় আৰু সোমাই আহিলোঁ তাৰপৰা এইটো দেখিছে এইটো কাউণ্টাৰটো হয় আৰু ভালকৈ দেখাব পৰা নাই আৰু ইয়াত প্ৰগ্ৰামবোৰ দেখাই থাকে চাই থাকিব পাৰিব আৰু এইফালে অফিচটো আছে ষ্ট্ৰেইট গৈ ষ্টেপত উঠি আমাৰ ক্লাছৰুমটো এইটো কাউণ্টাৰটো হয় সৰ্বদয়া জয় হো আৰু এইফালে আমি গোটেইকেইটা পঢ়ি আছোঁ লাহেকৈ ক্লাছত যাম অলপ ৰৈ আছোঁ বাকী ষ্টুডেণ্টো অহা নাই যে সেইকাৰণে অলপ বহি লৈছোঁ আৰু আহি ভাগৰ লাগি গৈছে সেইকাৰণে বহি আছোঁ আৰু প্লাছ আমাৰ কিবা এটা চাৰ্টিফিকেট ল'বলৈ আছিলে চ' সেইটো কাৰণেও ৱেইট কৰি আছোঁ চাওঁ কিমান দেৰি বহোঁ চ' ফাইনেলি আমি পালোঁ আমাৰ চাৰ্টিফিকেট আৰু বাকীবোৰ গোটেইবোৰ দেখাব নোৱাৰোঁ আৰু অলপ হাইডিং চেফ টাইপ দেখাইছোঁ আৰু এই চাৰ্টিফিকেটটো লৈ এতিয়া যাওঁ ক্লাছৰুমলৈ চাইডে চাইডে আমাৰ অফিচবোৰ আছে আমাৰ ক্লাছৰুমটো আছে 3rd ফ্ল'ৰ এতিয়া আমি গৈ পাম 1st ফ্ল'ৰ চ' বলক লাহেকৈ গৈ থাকোঁ এইটো হৈছে 1st ফ্ল'ৰ আকৌ যাব লাগিব आज देखा आज सेकेंड फ्लोर पाइस लगा रहा फ्लोर से এইটো 2nd ফ্ল'ৰ আৰু ঈশ্বৰ আৰু 1 ফ্ল'ৰ যাবলৈ আছে 1 ফ্ল'ৰ আকৌ আপ যাবলৈ আছে এইটো 3rd ফ্ল'ৰলৈ যোৱা ৰাস্তা মিতুবাই ভাগৰত ৰৈ দিছে প্লাছ আমি গৈ আছোঁ ভাগৰটোতো লাগি যায় ষ্টেপত বগাই ফাইনেলি আমি পালোঁ আমাৰ 3rd ফ্ল'ৰ লাহেকৈ ফেফাই অপশ্যন নাই যাবতো লাগিব ষ্টেপত চ' 3rd ফ্ল'ৰ পালোঁ বলক আমাৰ ক্লাছৰুমলৈ এইফালে কি আছে লাইব্ৰেৰী আছে লেকচাৰ হল আছে কনফাৰেঞ্চ হল আৰু বলক আৰু চাই যাব এইফালে এইটো লাইব্ৰেৰী আৰু এইটো আমাৰ ক্লাছৰুম Monica nah I feel shy to take like that ba
ओके ग्रुप फोटो कौन पा these are only 2 boys are there la ay do we and myself please take this and here this is this is Soumya ay nakinig Yeah, so finally our class over hol aru ami goi asu side ase staff room aru principal office aru baki office bur ase aru ami goi asu etia room hole aru goi ki koru sao ইয়াত program upa di thake tut aru etia ami ulalu jabole etia goi asu etia goi aru finally roomate log pam ba batot jodi kobat jabo loka hoy etia apnalokok dekhai jam baru bolo baru etia ami sobai ulalu goi asu finally aru sao ki hoy geto pa ulalu amar college pa amar roomale khuskari walking distance hoy komo 7-8 minute man lage walk koriye jao aru eya ula hilu ami jao bolok aru sao हो आंधा पाइছে ফাইনালি আমি স্কুলৰ পৰা আহিলো আৰু আমাৰ মানে ইয়াত খানাটো অলপ দিগদাৰ হয় সাম্বাৰ দি আছে অকল তো আমি কি কৰো ইয়াত ওচৰতে ৰেষ্টুৰেন্ট কম নে হোটেল প্ৰকৃতি আছে ইয়াৰ পৰা আমি খানা নিও ইয়াত সব ডিশেছবোৰ ইয়াত নাম লিখা আছে এ টু জেড কি লাগে ইয়াৰ পৰা আমি লৈ যাম আমাৰ পেকিং হৈ গ'ল চিকেন আৰু এতিয়া আমি খাম আপোনালোকক নেক্সট ব্লগত লগ পাইছো বাই বাই